মূলাধাৰ চক্ৰ। মূলাধাৰ চক্ৰ মলদ্বাৰৰ ওচৰত অৱস্থিত, য'ত মেৰুদণ্ডৰ হাড় তললৈ শেষ হয়। সমগ্ৰ শৰীৰটোক এই চক্ৰই নিয়ন্ত্ৰণ আৰু শক্তি প্ৰদান কৰে। ইয়াৰ লগতে এই চক্ৰই শৰীৰৰ মাংসপেশী, হাড় আদিকো নিয়ন্ত্ৰণ কৰি শক্তি প্ৰদান কৰে। ইয়াৰ উপৰিও ই মেৰুদণ্ড, বৃক্ক, ৰক্ত উৎপাদন, এড্ৰিনেল গ্ৰন্থি, শৰীৰৰ কোষ আৰু আভ্যন্তৰীণ অংগসমূহক পুষ্টি আৰু শক্তি প্ৰদান কৰে। এই চক্ৰটোৱে প্ৰজনন অংগবোৰকো প্ৰভাৱিত কৰি শক্তি প্ৰদান কৰে। এই মূলাধাৰ চক্ৰই কেঁচুৱা আৰু শিশুৰ শৰীৰৰ তাপ, শক্তি আৰু বিকাশতো প্ৰভাৱ পেলায়। মূলাধাৰ চক্ৰ যেতিয়া অসন্তুলিত আৰু দুৰ্বল হৈ পৰে, তেতিয়া শৰীৰত বাতবিষ, তেজ সম্পৰ্কীয় বেমাৰ, মূৰৰ লগত জড়িত ৰোগৰ সৃষ্টি হয়। এই চক্ৰৰ বিসংগতিৰ বাবে শাৰীৰিক বিকাশত অসুবিধা, শাৰীৰিক দুৰ্বলতা, শৰীৰৰ অংগ অনুভূতিত বাধা আৰু ভঙা হাড়ৰ সংযোগত বাধাৰ সৃষ্টি কৰে। বৃদ্ধ বয়সত মানুহৰ মূলাধাৰ চক্ৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। মেৰুদণ্ড ধনুৰ দৰে বেঁকা হ'বলৈ ধৰে। সৰু ডাঙৰ গছৰ শিপাবোৰে যেনেকৈ গছজোপা সুৰক্ষিত কৰি ৰাখে আৰু ধুমুহাত পৰিবলৈ নিদিয়ে, ঠিক সেইদৰে এই চক্ৰয়ো মানৱ শৰীৰৰ স্থিৰতা প্ৰদান কৰে। গছৰ শিপা যেনেকৈ দুৰ্বল হ'লে গছ ভাঙি যায়, সেই একেদৰে মানুহৰ শৰীৰত যেতিয়া মূলাধাৰ চক্ৰ দুৰ্বল হৈ পৰে, তেতিয়া শৰীৰটোও দুৰ্বল হৈ যায়। ইংৰাজীত মূলাধাৰ চক্ৰক ৰুট চক্ৰ বুলি কোৱা হয়। এই চক্ৰৰ ৰং ৰঙা আৰু বীজ মন্ত্ৰ হ'ল লম। ধন্যবাদ।